তো হেল্ল' গাইজ মোৰ নাম বিৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ' বিডি ব্লগছত আৰু যোৱাকালি মই ৰাতি আহি পালোঁ আপাৰ আছামৰ পৰা আৰু আজি এতিয়া ওলাই দিওঁ আৰু বাইকখন গৈ চবৰে আগত চাওঁ কাৰণ চলোৱা নাই আৰু কিবা লাগি আছে তাৰপিছত বাইক চাইক গোটেইখিনি কাম চাম কৰাই আহোঁ দেন যাম কলেজ দেন কলেজৰ পৰা আহি এটা প্লেন আছে ক'ত যাম কি কৰিম গোটেইখিনি চাই দিয়ক ভিডিঅ'টো একদম আগলৈকে মজাকৈ এতিয়া চাওক লেতেৰা চাওক ইয়াত এনেকৈ বিৰাজ বুলি লিখি দিব পাৰিম মানে ইমান ধূলি হৈ গৈছে মানে পুৰা লেতেৰা আৰু মানে পুৰা ধূলি চুলি হৈ একদম তো চাওক চাৰিওফালে একদম লেতেৰা হৈ আছে একদম বাইক পুৰা বেয়াকৈ লেতেৰা হৈ আছে এখন লৈ যাওঁ তুফানক লৈ যাওঁ আৰু লৈ গৈ পেলাই একদম ধুনীয়াকৈ ধুৱাই আনো মানে য'ত কাৰ ৱাছ বা বাইক ৱাছ কৰে তাৰে পৰা ধুৱাই আনো আমাৰ অপজিটতে আছে বাৰু লৈ যাওঁ তাতে গৈ পেলাই ধুৱাই পেলাই লৈ আহোঁ তো আজি ইমান দিন পিছত তুফানত বহি কিন্তু মজা তামাম লাগিছে এতিয়া চাই লওঁ তেল কিমান আছে 387 কিলোমিটাৰ টু গো তেল মাত্ৰ এঘাত দেখাই আছে 1112 1112 কিলোমিটাৰ চলিছে এতিয়ালৈকে আৰু তেলটো এঘাত দেখাই আছে অকল তো এতিয়া ষ্টাৰ্ট দিওঁ তো এইফালে মই তুফানক লৈ আহি গ'লোঁ আইমা কাৰ ৱাছ যোনটো আমাৰ ঘৰৰ অপজিটতে আছে বাৰু তো ইয়াত আহি গ'লোঁ আৰু তুফানক পূৰা ধুব লাগিব অৱস্থা চাওক কেনে অৱস্থা ইয়াতে ফাৰ্ষ্ট টাইমৰ বাবে তুফান বাহিৰত ক'ৰবাত মানে ধুবলৈ মই দিছোঁ আৰু এইফালে গামোচাটো খুলি লৈছোঁ যোনটো আছিলে নহ'লে গামোচাটো তিতি গ'লে আৰু বেয়া সেইকাৰণে মানে খুলি লৈছোঁ আৰু এইফালে এইফালে পূৰা ভালকৈ ৱাছ হৈ আছে প্ৰথম মৰমৰে আবেলি তোমাক দেখা তোমাৰ কাজল খনা দুচকুৰে মায়া পলে পলে ফালে পুৰা তুফানক একদম ধুই লৈ কমপ্লিট লাষ্ট এবাৰ মুচি দি আছে মানে আৰু হৈ গ'ল এতিয়া ইয়াৰে পৰা ওলাই দিওঁ আৰু যাওঁগৈ ঘৰত গৈ ফ্ৰেছ হৈ তাৰপিছত যাব লাগিব কলেজ ফালে যিহেতু তুফানত একদম তেল নাছিল তো তেল ভৰি লওঁ আৰু ইয়াৰে পৰা ওলাই দিওঁ ৰেডি চলিবৰ কাৰণে আজিৰ পৰা আৰু তেলো ভৰাই লৈছোঁ কাৰণ তেল একদমেই নাছিল মানে ক'ব গ'লে মানে এটা কাটা মানে লাষ্টত যায় মানে ব্লিংক মাৰি আছিলে তো এইফালে তেল চেলো ভৰি লৈছোঁ আপোনালোকে চাওক 2386 কিলোমিটাৰ টু গো তেলো ভৰি ল'লোঁ তো এতিয়া যাম ডাইৰেক্ট কলেজ তো এতিয়া ঘৰত যাই ফ্ৰেছ হৈ ওলাই দিওঁ তো গাইজ মই এইফালে কলেজৰ পৰা আহি একদম মানে ৰেডি চেডি হৈ ফ্ৰেছ হৈ আহি গৈছোঁ আৰু এইফালে কুকুৰটোকতো আপোনালোকে চিনি পাইছে তো এতিয়া আমি খোজকাঢ়ি গৈছোঁ কাৰণ বুকন্দা মানে আমাৰ ঘৰৰ ওচৰতে থাকে তাৰ ৰুম তাতে আছে তো আমি এতিয়া পানী বটলৈকে খোজকাঢ়ি যাওঁ আৰু সিহঁত আহি আছে গাড়ী লৈ চাওক থপৰা চাওক কিমান বেয়া থপৰা ছি তো এইফালে আহি বহিলোঁ গাড়ীত আৰু এইফালে আছে জনাৰ্দন দা বহুত দিন পিছত দেখোন কি খবৰ বঢ়িয়া বা আজি বাকী তোমাৰ এনে চেনেল কেনেকুৱা চলিছে চেনেল চলি আছে টুকটাককে 70K হৈছে ল'ৰা একদম পাৰ্টি এটা দিব চাগে দিম বাৰু ধুনীয়াকৈ আৰু ফালে আমাৰ ভূখণ্ডা বহি আছে আগফালে তো ফিফাৰ জ্বৰ উঠিছে পুৰা আমিও যাম নেকি লগত আমিতো গৈ আছো আমিতো গৈ আছো আৰু কোৱা মেছিৰ লগত এখন হোটেলতে আমাৰ বুকিং আছে লগত ৰনাল্ডো আছে ক্ৰিষ্টিয়ানো ৰনাল্ডো নেইমাৰ আছে মানে আমি গোটেই কেইজন একেলগে থাকিম লাইন ৰুম ন এটাত ৰনাল্ডো এটাত ক্ৰিষ্টিয়ানো সৰি মেছি এটাত নেইমাৰ এটাত মই এটাত তুমি বেলেগ চান্স আছে একেলগে লাঞ্চ ডিনাৰ পুৰা ধুনীয়া একেলগে আৰু এইফালে আছে গৌৰৱ কি খবৰ আছো মজা বঢ়িয়া এইফালে চমকাদৰ কাৰ লগত কথা পাতিলি তই ধপ দিয় তই ধপ দিয় তই অফিচ বাদ দি এইফালে ব্লগ বনাব আহিছ হয় নেকি আজি চানডে ঠিক আছে মই দেখাই আছো কেইটা আজি এইটো ৱেডনেছডে
ফালতু সালা তুমি আপোন তোমাৰ কাষত থাকো মই আমি উঠি ঘূৰে তোমাৰ কথা মোৰ মনত দিনে ৰাতি তো এইফালে আমি এতিয়া এয়াৰপৰ্টৰ গেটেদি সোমাইছোঁ আৰু এইফালে ছাপৰিটোৱে ভিডিঅ' বনাই আছে কৈ লাভ নাই এতিয়া আমি তই মেট্ৰিক দিছনে তই ক্লাছ 9 পাছ কৰিছনে মই ডিগ্ৰী পঢ়ি আছোঁ গুৱাহাটী কলেজত ডিগ্ৰী পঢ়ি আছ অঁ কেতিয়াবা মাষ্টাৰ্ছ কমপ্লিট ইয়াত আমাক পইচা দিব নেকি তো এইফালে আমি এতিয়া আহি পালোঁ এয়াৰপৰ্ট আৰু একদম কাটাৰ যাবৰ কাৰণে ৰেডি এইফালে গৌৰৱ তো নাই ড্ৰাইভাৰ দি পঠাই দিম আমিতো গৈ আছোঁ ন লগত মই যামতো তো এতিয়া আমি আছোঁ এফালে ভূকন দা ৰেডি ফুল এক্সাইটেড আৰু এইফালে জনাৰ্দন দা ব্লগাৰ ব্ৰ ৰিলছ বনাম এইফালে ছাপৰি এটা 1 নম্বৰৰ অফিচ ফাঁকি দি আহিছে এইফালে আমাৰ লগত আকৌ ঘৰত যায় বোলে ড্ৰেছটো চেঞ্জ কৰি আকৌ যাব বোলে এক্সাইটমেণ্ট কেনেকুৱা এইটো কোৱা এক্সাইটমেণ্ট ছুপাৰ এক্সাইটমেণ্ট তাৰমানে বিশেষ কৰি এবাৰ ৰনাল্ডো বা মেছিক চাব মন আছে নেইমাৰক এবাৰ চাব মন আছে বা গোটেই কাটাৰখন চাব মন আছে গোটেই কাটাৰখনত তাৰমানে ফুটবলৰ ফ্লেগ কাউণ্ট্ৰিৰ ফ্লেগ ফুটবলেদি ভৰ্তি হৈ যায় গৈ জাৰ্চি কিনিব লাগিব চাওঁ দিল্লীত তাতে দামো হ'ব পাৰে যদি দিল্লীৰ পৰা পালে কিনিম ৰনাল্ডো বা মেছি লিখা থকা জাৰ্চি পিছফালে নাম্বাৰটো থাকিলে মজা লাগিব ভাল লাগিব আৰু আমাৰ গামোচা থাকিব লগত গামোচা থাকিব সেইটো অলপ ইউনিক লাগিব ইউনিক আৰু আপোনালোকে চাব বিশেষলি 24 নৱেম্বৰ ছুইজাৰলেণ্ড ভাৰ্চেছ কেমেৰুন সেইখন খেলা চাব সেইখন খেলত মোক দেখা হ'ব পাৰে বৰ্তমানলৈকে সেইখনৰ টিকেট পাইছোঁ আৰু তাৰপিছত বেলেগ খেল চাব পাৰিম সেইবিলাক জনাম কিন্তু সেইখন খেল চাবই তাৰমানে ছুইজাৰলেণ্ড ভাৰ্চেছ কেমেৰুন 24 নৱেম্বৰ আৰু ভূকন ক্লাছ 7 ন এইবিলাক নাপায় বিৰাজক আজি জোকা শেষ কৰিছে একদম ক্লাছ 7 8 9 বুলি কয় উপায় নাই আৰু নাই এতিয়া আমি সৰু ল'ৰা ন সেইকাৰণে দাড়ি চাৰি কাটি ল'লোঁ আৰু সেইটো কাৰণে চাই কৈ আছে তো যি কি নহওক তো এইফালে আফৰিন কি খবৰ আৰু তোমাৰ চেনেলত প্ৰথম চাগে মই মোৰ চেনেলত ফাৰ্ষ্ট টাইম আৰু খবৰ মজা এই ভূখণ্ডক বিদায় দিব আহিছোঁ ইমান দূৰ গৈ আছে কাটাৰ গৈ আছে তুমি ক'ত থাকা ক'ত মই বিজয়নগৰত থাকোঁ এই ওচৰৰে আৰু মানে 5-6 মিনিটৰ মানে 5-6 কিলোমিটাৰৰ ৰাস্তা আৰু তো ভূকণ্ডাৰ এতিয়া ফাইনেলি যাবলৈ সময় হ'ল আৰু এতিয়া ফ্লাইট কেইটা বজাত আছে ফ্লাইট 4টাত আছে ফ্লাইট টুৱাৰ্ডছ দিল্লী য়েছ অ'কে তো দিল্লীৰ পৰা তাৰপিছত যাব আজি নাযাওঁ কালি যাম সেইটোৱে আজিতো ষ্টে' কৰিব বাৰু তো যি কি নহওক এতিয়া যাবগৈ নাই এইটো মই ভাবিছিলোঁ এতিয়া মই আই চেঞ্জ মাই মাইণ্ড মানে আৰু তো যি কি নহওক তো এতিয়া যাব উইচ ইউ ভেৰি হেপী জাৰ্ণি তো লগ পাম অতি সোনকালে তো এইফালে বাকী গোটেই বাই হ্যাপি জার্নি দি থৈ যাওক আফৰিনো যোৱা আফৰিন লাগেজত সোমাই যোৱা লাগেজত এইফালে ছাপৰিটো যি কি নহওক মোক থৈ কি গুচি যাবা নেকি তোমালোক তইচোন ছোৱালী দেখি পাগল হৈ গলি ভিতৰত যা ফুট আৰু মই ছোৱালী নাচাব বুজিছ মোৰ গাৰ্লফ্ৰেণ্ড আছে বে মোৰ গাৰ্লফ্ৰেণ্ড এইবিলাক ফালতু কথা নকবি বুজিছ ছাপৰি তইতো চিংগল টুটা হুৱা সাজু মে তোৰ এইটো সিচুৱেচন বে তো এতিয়া ফটো উঠিবৰ কাৰণে এতিয়া মোৰ লগত মানে আৰু কি কম আৰু এতিয়া ন' ফটোগ্ৰাফ তো এতিয়া যি কি নহওক আমি ভূকণ্ডাক ড্ৰপ কৰি থৈ আহিলোঁ আৰু এই অভাৰ এক্টিং নাযায় আৰু এজনীৰ মানে কি ক'ম তো এতিয়া যি কি নহওক ভিডিঅ'টো এইখিনিতে সামৰো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে জানে কি কৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যি কি নাই বাদ দিয়ক আৰু তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো অতি সোনকালে আৰু নতুন ভাল ভিডিঅ'ছ লগ পাই আছোঁ তো টিল দেন টেক কেয়াৰ বাই বাই কৈ দিয়া বাই চি